সো নমস্কাৰ বন্ধুসকল, মই ঋতুপনে আৰু এটা নতুন ফ্ৰেছ ব্লগ ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ভেৰাইটিছ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো আজি আমি গৈছিলোঁ এবাৰ ছায়েন্স মিউজিয়ামত আৰু ছায়েন্স মিউজিয়ামৰ সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকক দেখুৱাম। ছায়েন্স মিউজিয়ামটো অলপমান এক্সপ্ল'ৰ কৰাবলৈ চেষ্টা কৰিম। তো বলক আমি এতিয়া যাওঁ ছায়েন্স মিউজিয়ামলৈ। ছায়েন্স মিউজিয়াম আৰু আমি আছোঁ বৰ্তমান ছায়েন্স মিউজিয়ামত। চাওক সম্পূৰ্ণ পৰিৱেশটো এবাৰ চাই লওক। আৰু ছায়েন্স মিউজিয়ামৰ গোটেইখিনি বস্তু আপোনালোকক দেখাম, অকণমান এক্সপ্ল'ৰ কৰাবলৈ চেষ্টা কৰিম। সিফালে কি কি আছে গম নাপাওঁ এতিয়ালৈকে, যাম এবাৰ। আৰু এজন লগৰ আহিছে, এইজন একেলগে যাওঁ আৰু বলক। ছায়েন্স মিউজিয়ামৰ ভিতৰত বিভিন্নখিনি বস্তুৱেই আছে, কিন্তু আপোনালোকে যদি চাই আপোনালোকৰ প্ৰতিটো শ্ব'ৰ নামত মানে বেলেগ বেলেগ টিকেট সংগ্ৰহ কৰিব লাগে। মানে ইয়াতে আছে 3D শ্ব', কিবা কিবি শ্ব' আছে আৰু ভিতৰত কিবা কিবি বস্তু আছে, সংগ্ৰহালয় আছে কিবা। মানে চবতে যাবলৈ এক্সট্ৰা পইচাৰ দৰকাৰ হয়। আৰু যদি আপোনালোকে যদি নৰ্মেল মানে বাহিৰৰ ছায়েন্স মিউজিয়ামখিনি ঘূৰে, বাহিৰৰ অকল যিখিনি বাহিৰত বস্তু দেখাইছে সেইখিনি যদি চাই, তেনেহ'লে এজনৰ টিকেট হয় 25 টকা, আমাৰ 25 টকাকৈ ল'লে 50 টকা। আৰু ইয়াতে নৰ্মেল মানুহতকৈ আপোনালোকে স্কুলৰ ল'ৰা ছোৱালী বেছিকৈ দেখা পায়। এয়া চাওক, ইফালে সকলো স্কুলৰ ল'ৰা ছোৱালী, এইফালে গোটেইখিনি মানে স্কুলৰ পৰা ছায়েন্স মিউজিয়াম দেখুৱাবলৈ আনে। এইবিলাক জেগাত স্কুলৰ পৰা বেছিকৈ আহে। আৰু এইটো যিহেতু বছৰটোৰ শেষ মানে মাহ, আৰু সেইবাবে স্কুলৰ পৰা অলপমান এনে ঘূৰাবলৈ আনে ন, সেইটোভাৱে স্কুলৰ ল'ৰা ছোৱালী বেছি, নৰ্মেল মানুহ কম, স্কুলৰ ল'ৰা ছোৱালী বেছি। তো মোৰ লগত আছে এজন ফ্ৰেণ্ড, তাৰ বা কেনেকুৱা লাগিছে আহি? কেনেকুৱা লাগিছে তোৰ আহি? ভাল লাগিছে। আগতে আহিছোঁ এবাৰ আৰু চালোঁ, এতিয়া চাব বহুত বাকী আছে। আমি অলপহে চালোঁ, চাম, আপোনালোককো দেখাম। চাই থাকক। আৰু যোনে যোনে অহা নাই, আমি এবাৰ হ'লেও ছায়েন্স মিউজিয়াম আহিব। বহুত ভাল বস্তু, মানে ভাল মানে আপোনালোকে নৰ্মেল দুনিয়াখনতকৈ এখন মানে ব্যতিক্ৰমী দুনিয়াত সোমাই যায় ইয়াতে আহিলে। আপোনালোকক দেখাম, সেইফালে কিবা কিবি দেখাম, গোটেইখিনি চাই থাকক। আগতে কৈছোঁৱে মই, ছায়েন্স মিউজিয়ামত মানে নৰ্মেল মানুহতকৈ স্কুলীয়া ল'ৰা ছোৱালী বেছি আহে। তো মোৰ লগত দুজন ভাইটি আছে। ভাইটি, ক'ৰ পৰা আহিছা তুমি? কামাখ্যা গেটৰ পৰা আহিছে। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। আৰু তোমাৰ? ভাল লাগিছে। স্কুলৰ পৰা আহিছা ন? স্কুলখনৰ নাম কৈ দিয়া এবাৰ। এওঁলোক আহিছে নীলাচল জাতীয় বিদ্যালয়ৰ পৰা। আৰু বিভিন্ন স্কুলৰ পৰা আহে ল'ৰা ছোৱালী ইয়াতে। আৰু ছায়েন্স মিউজিয়াম চাই সিহঁতেও মানে নৰ্মেল জেগাত কৰি ছায়েন্স মিউজিয়ামত আহিলে সিহঁতৰ কিছু হ'লেও জ্ঞান বাঢ়িব বুলি মানে সিহঁতক ইয়ালৈকে লৈ আহে। এনেকুৱা জেগালৈকে সিহঁতক বেছিকৈ মানে হেৰি কৰে, আনি এনেকুৱা জেগালৈকে মানে বেছি ভাল পায় সিহঁতে আহি। চ' এনেকুৱা জেগালৈকে সিহঁতক বেছিকৈ লৈ অহা যায়, সেইবাবে আনিছে সিহঁতকো। তো ভাইটিকেইটাকো এতিয়া বাই বাই দিওঁ, আমিও যাওঁ সেইফালে, কিবা কিবি দেখাওঁ বলক। তো আমি আছোঁ বৰ্তমান ইয়াতে। আপোনালোকে বান্দৰৰ পৰা মানুহ হয় বুলি নিশ্চয় গম পাইছিল। চাওক, বান্দৰৰ এটা ভাগৰ পৰা এনেকৈ আহি লাষ্টত এনেকৈ মানুহৰ আকৃতি পাইছে। আৰু ইয়াতে কোনটো মানে কেনেকুৱা ধৰণৰ কি ইয়াতে লিখা আছে, ইয়াতে আপোনালোকে পঢ়ি চাব পাৰে। মই বাৰু পঢ়ি চালোঁ, কিন্তু এনেকুৱাকৈ পঢ়ি চাই থাকিলে, এইবিলাক আপোনালোকক দেখুৱাই থাকিলে বহুতখিনি দেৰি হ'ব। আৰু এইখিনিত আছে এটা শহাপহুৰ ঘৰ। এইটো শহাপহু মানে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু সিফালে আছে এটা পক্ষীগৃহ এটা আছে, মানে তাতে অকল পাৰ চৰাইৰ পৰা ৰাজহাঁহ আমি গোটেইখিনি দেখিছোঁ। আপোনালোককো এবাৰ বেক কেমেৰাৰে দেখুৱাবলৈ চেষ্টা কৰিম।
এই মাছটো যে দেখিছে এই মাছটো কিন্তু এটা নৰ্মেল মাছ নহয়, এইটো কথা কোৱা উপবৃত্ত নলী, মানে এইফালে এইখিনিত কথা ক'লে এইফালেলৈকে পূৰা ভালকৈ শুনা পায় আৰু সেয়াই আমি কৈছোঁ। এইটো ছায়েন্সৰ জগত হয়, বহুত উল্টা পাল্টা। আমি প্ৰথমতে মাছ চাছ বুলি ভাবি চোৱাই নাছিলোঁ, কিন্তু যেতিয়া ফলকখন পঢ়ি চালোঁ তেতিয়াহে গম পালোঁ। ইফালেৰে কথা ক'লে সিফালেৰে মানে গোপনে শুনা পায় কথাখিনি, বাহিৰৰ মানুহৰ মানে ইমান কেপচাৰ নকৰে কথাখিনি, গোপনে শুনা পায় ভিতৰলৈকে। তো এতিয়া যাম আমি ছায়েন্স মিউজিয়ামৰ এখন ইক' পাৰ্কত। এইখন ইক' পাৰ্কৰ ভিতৰত যাম, কি আছে চাম। ইক' পাৰ্কৰ ভিতৰত প্ৰথম বস্তু এইটো বাটাৰফ্লাই উদ্যান, মানে পখিলা, অকল পখিলা আছে ভিতৰত। এই গ্লাছৰে চালে গম পায়, ভিতৰত অকল পখিলা। এতিয়া আমি যাম প্ৰাক-ঐতিহাসিক যুগৰ, মানে প্ৰায় 460 বছৰ আগৰে এখন দুনীয়া, অকল ডাইনছৰ অক্টোপাছৰ দুনীয়া। আৰু এই দুনীয়াখনলৈ যাম। এইফালে এখন ব্ৰিজ আছে, ব্ৰিজখনলৈ যাম। আহি আছোঁ ছায়েন্স মিউজিয়ামত। এটা বস্তু দেখাব লগা হ'লে ভিডিঅ'টো প্ৰায় আধা ঘণ্টামানৰ হ'ব। ত' ইয়াকো লগত আছে। ঐ কেনেকুৱা লাগি আছে আহিব? মজা লাগছে। এইবাৰ আমি হিমালয় চাম, হিমালয়ৰ পৰা পানী পৰি আছে। এইবাৰ আমি থলা শদিয়াত উঠি আছোঁ, থলা শদিয়াত চাই থাকক। মই আছোঁ বৰ্তমান ৱৰ্ল্ড অফ একুৰিয়াম ফিছত, মানে ছায়েন্স মিউজিয়ামৰ ভিতৰতে এটা একুৰিয়াম দেখিবলৈ পাইছে। মাছবিলাক ইয়াতে মাছ চাছবিলাক সংৰক্ষণ কৰি থোৱা হয়। মাছৰ কেনেকুৱা কিবা কিবি ধৰণৰ আছে। আৰু মাছৰে এইখিনিত অকল একুৰিয়াম, মানে অকল সাঁতোৰা বস্তুখিনি দেখায়, কিবা কিবি দেখায়। সিফালে এটা স্ক্ৰীন টাচ কম্পিউটাৰৰ নিচিনাও আছে, তাতে মানে কিবা কিবি জ্ঞান দিয়ে, তথ্য আছে, এইবিলাক কিবা কিবি আছে। মাছ চাছ গোটেইখিনি দেখুৱাই থাকিম, চাই থাকক।
ছায়েন্স মিউজিয়ামৰ পৰা ওলালোঁ বাহিৰত আৰু বাহিৰত আহিলোঁ তাতে বহুত সময় থাকিলোঁ আহিলোঁ এতিয়া প্ৰায় তিনিটা মানে বাজিল এতিয়া দুপৰীয়া সময় হ'ল আৰু যাওঁ এতিয়া ঘৰলৈকে যাওঁ ছায়েন্স মিউজিয়ামখন যিমান পাৰোঁ আপোনালোকক দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব যদি কিবা মানে ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি দেখা পাইছে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যিহেতু নতুন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব আৰু আগৰ যি দুটা ভিডিঅ' আছিল মোৰ সেই দুটা ভিডিঅ' যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব পাৰে তো চাই ল'ব আজিলৈ মানে ধন্যবাদ।